নমস্কাৰ। আজি এই দেওবাৰৰ দিনটোত আপোনালোকলৈ এটি চিন্তাৰ খোৰাক আগবঢ়াব বিচাৰিছোঁ। দুচিন্তা নহয়, এক সুচিন্তাৰ বিষয়বস্তু এটা আপোনালোকলৈ উপস্থাপন কৰিব বিচাৰিছোঁ। ধৰক, আপোনালোকৰ আশে পাশে কেতিয়াবা আপোনালোকে দেখিছেনে কিবা অপৰাধ হোৱা, ঘটনা ঘটা? ধৰি ল'লে কি বুলি ক'ম, হত্যা, চুৰ, মাৰপিট, ডকাইতি, এনেধৰণৰ ঘটনা হোৱা দেখিছেনে? শুনিছেনে? নিশ্চয় শুনিছে। কিয় মই এই ঘটনাটো কৈছোঁ? এই ঘটনা এই কাৰণে কৈছোঁ যে ধৰি ল'লোঁ ক'ৰবাত চুৰ হ'ল, ডকাইতি হ'ল, মাৰপিট হ'ল বা হত্যা হ'ল। যদি সেই হত্যাকাৰীজন ধৰা পৰিছে, সেই চুৰজন যদি ধৰা পৰিছে, অপৰাধীজন যদি ধৰা পৰিছে, তেওঁৰ জাতি, তেওঁৰ ধৰ্ম, তেওঁৰ গোষ্ঠীক প্ৰথমতে চিনাক্তকৰণ কৰি তাক জাতিগত, ধৰ্মগত, গোষ্ঠীগত ৰূপ দিয়াৰ চেষ্টা কৰা হয়। আৰু যিজন ভুক্তভোগী, তেওঁৰ জাতি, তেওঁৰ ধৰ্ম, তেওঁৰ গোষ্ঠী, এই গোষ্ঠীটোক লৈ কোৱা হ'ব, তেখেতে অমুক গোষ্ঠীৰ আছিলে, তেখেত অমুক ধৰ্মীয় আছিলে, তেখেত অমুক জাতিৰ আছিলে, সেইকাৰণে তেওঁক এনেকৈ কৰা হ'ল। অপৰাধীজনক কোৱা হ'ব, তেওঁ যদি খ্ৰীষ্টিয়ান হয়, এই খ্ৰীষ্টিয়ানসকলে এইটো কৰিছে। যদি তেওঁ হিন্দু হয়, হিন্দুসকলে এনেকৈ কৰিছে। যদি তেওঁ মুছলিম হয়, মুছলিমসকলে এনেকৈ কৰিছে। কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে বন্ধুসকল? বৰ চিন্তনীয় বিষয় নহয়নে? আমিতো এই বয়সলৈকে আহি পালোঁ আৰু কেইদিন আছোঁ? কিছুদিনৰ পাছত এই পৃথিৱীৰ পৰা আমি যাবগৈ লাগিব ওপৰলৈ। চৰি, মোৰ লাইটৰ বাৰে বাৰে অহা যোৱা কৰাৰ কাৰণে অকণমান অসুবিধা হৈছে। যি নহওক, যেনেকৈ লাইট আছে তেনেকৈ ধৰণে আমি কথাখিনি আলোচনা কৰি যাওঁ। আমিতো কেইদিনমানৰ পাছত যামগৈ। আমাৰ সন্তানসকলক আমি কি পৰিৱেশত এৰি থৈ যাম? তেওঁলোকে সুস্থ বাতাবৰণ পাব জানো? চিন্তা কৰিলে বৰ চিন্তনীয় কথা নহয় জানো? কিন্তু প্ৰকৃততে সেয়া সত্য হয় জানো যে হিন্দুৱে কৰিছে, মুছলিমে কৰিছে, খ্ৰীষ্টিয়ানে কৰিছে? প্ৰকৃততে এইটো সত্য হয় জানো? বা চুৰ কৰোঁতা, অপৰাধ কৰোঁতা, ডকাইতিজন তেওঁ যিটো ঘৰত কৰিছে, যাৰ ওপৰত সেই অপৰাধ কৰিছে, তাক হিন্দু, খ্ৰীষ্টিয়ান বা মুছলিম বুলি কৰিছে নেকি? আদিবাসী, অমুক জাতি, তমুক জাতি বুলি কৰিছে নেকি? তেওঁৰ উদ্দেশ্য তেওঁৰ ঘৰৰ পৰা কিবা এটা চুৰ কৰি লৈ যোৱাৰ, সেই উদ্দেশ্যেহে কৰিছে। তেওঁ জাতি ধৰ্ম চোৱা নাই, তেওঁ কৰি গুচি গ'ল। আমি সকলে, আশে পাশে থকা সকলে আমি তাক এটা ৰূপ দিওঁ। তেওঁ হিন্দু আছিলে সেইকাৰণে তেওঁৰ ঘৰত কৰিলে, তেওঁ খ্ৰীষ্টিয়ান আছিলে সেইকাৰণে খ্ৰীষ্টিয়ানৰ বুলি কওঁ, মুছলিম যদি হয় মুছলিমৰ ঘৰত কৰিছে বুলি কওঁ। আৰু সেই জাতি, সেই ধৰ্ম, সেই গোষ্ঠীৰ সংগঠনসকল ওলাই আহিব, তাৰপিছত ইয়াক এটা জাতিগত, ধৰ্মগত, গোষ্ঠীগত ৰূপ দিব। শুদ্ধ হয় জানো সেইটো? এই অপৰাধীসকল কোনোবা এটা জাতিৰ হয় বুলি গোটেই জাতিটোক আমি ক'ব পাৰোঁ জানো সেইটো কথা? যে যদি অপৰাধীজন খ্ৰীষ্টিয়ান আছিলে, খ্ৰীষ্টিয়ানসকলে কৰিছে বুলি ক'ম জানো? মুছলিম যদি হয় মুছলিমসকলে কৰে বুলি কোৱাটো শুদ্ধ হ'ব জানো? হিন্দু যদিও আছিলে, তেখেতে হিন্দুসকল এনেকুৱা বুলি কোৱাটো শুদ্ধ হ'ব জানো? আকৌ লাইট আহিলে বন্ধুসকল। এইটো শুদ্ধ হ'ব জানো? আপোনালোকেই বিবেচনা কৰক। এই সময়ত কি বুলি আপোনালোকক মই ৰিকুৱেষ্ট কৰিম মই বুজি পোৱা নাই, গতিকে একো ৰিকুৱেষ্ট নকৰোঁ। মই ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ এক জনজাগৰণ আনাৰ কাৰণে। মোৰ হাতত যি অকণমানি আহিলা পাতি আছে, সেইখিনিৰে মই এটি প্ৰয়াস কৰিছোঁ, ক্ষুদ্ৰ প্ৰয়াস। মই এজন ক্ষুদ্ৰ ব্যক্তি, প্ৰয়াস কৰিছোঁ জনজাগৰণ আনাৰ কাৰণে। যদি আপোনালোকে ভাবে যে এয়া শুদ্ধ প্ৰচেষ্টা, তেতিয়াহ'লে আপোনালোকে মোৰ লগত সহযোগিতা কৰিব পাৰে। কেনেকৈ? আপুনি এই চেনেলটি ছাবস্ক্ৰাইব কৰক, এই ভিডিঅ'বিলাকক আনলৈ প্ৰেৰণ কৰক, যাতে এই বাৰ্তাটো আন বহুতলৈ বিয়পি যায়। কমেণ্ট কৰি জনাওক, এনেকুৱা পৰিস্থিতিত আমি কি কৰা উচিত।
যাতে তেনেধৰণৰ আমি আৰু প্ৰচেষ্টা আগত ল'ম। মই আজি বহুত চিন্তিত, সেইকাৰণে মই এই ভিডিঅ'টি কৰিছোঁ, এই চেনেলটি আৰম্ভ কৰিছোঁ, এনেধৰণৰ বিষয়সমূহ আপোনালোকৰ লগত আলোচনা কৰিবলৈ। যিসকলে এই চেনেলটিলৈ আহিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, তেওঁলোকক মই এই পৰিয়ালৰ একোজন সদস্য হিচাপে বিবেচনা কৰিম আৰু আপোনালোকৰ সহায় সহযোগিতাৰে আগলৈ আৰু কিছুমান কাম কৰি যাম। আপোনালোককো আহ্বান জনাওঁ, আপোনালোকৰ মনৰ ভাৱ, আপোনালোকে এই বিষয়ত কি ভাবে, কি কৰা উচিত, কমেণ্ট কৰি জনাব। আৰু পাৰে যদি আপোনালোকেও এনেধৰণৰ ভিডিঅ' সৃষ্টি কৰক, জনজাগৰণ আনাৰ কাৰণে সৃষ্টি কৰক। যদি আপোনালোকৰ হাতত তেনেধৰণৰ ক্ষমতা আছে, আপোনালোকে যদি তেনেকৈ কৰিব পৰা ধৰণৰ সম্ভাৱনা যদি আছে, তেতিয়াহ'লে আপোনালোকেও কৰক, যাতে ৰাইজসকলৰ মাজত এনেধৰণৰ বাৰ্তাবিলাক বিয়পি যায়, শান্তিৰ বাৰ্তা বিয়পি যায়। নহ'লে বন্ধুসকল, আমি সদায় শান্তিকৈ চিঞৰি থাকিলে শান্তি নাহে কেতিয়াও। কাৰণ এক বেলেগ ধৰণৰ বিষ বাষ্প বিয়পি পৰিছে। তাৰ মাজত আমাৰ সৰু সৰু সন্তানসকলে ডাঙৰ দীঘল হ'ব ধৰিছে। এই বাতাবৰণত আমি তেওঁলোকক শুদ্ধ পথে লৈ যোৱাটো বহুতেই কঠিন। গতিকে শুদ্ধ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ এনেকৈ অকণ আপোনাৰ অকণমান, মোৰ অকণমান যদি প্ৰচেষ্টা যোগ হয়, তেতিয়াহ'লে আমি শুদ্ধ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ। গতিকে এয়াই আহ্বান কৰোঁ। যদি ভিডিঅ'টি ভাল লাগিছে, আপোনাৰ বন্ধুবৰ্গলৈকো এই বাৰ্তাটো প্ৰেৰণ কৰক, তেওঁলোকেও চাই যাতে আৰু এই বাৰ্তা পায়, আৰু প্ৰত্যেকেই আমি সৰুকৈ প্ৰচেষ্টা কৰিম শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে। আজিৰ ভিডিঅ'টিলৈ আপোনালোকক এতিয়ালৈকে চাই আছে, সময় দিছে, তাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ। আজিৰ বাবে মই এই চিন্তাৰ খোৰাক ইমানতে সমাপ্ত কৰিম। পুনৰ লগ পাম আন এটি ভিডিঅ'ৰে সৈতে। তেতিয়ালৈকে আপোনালোকে নিজৰ যত্ন লওক, সুখে শান্তিৰে থাকক। ধন্যবাদ, নমস্কাৰ।